নমস্কাৰ, আজি হৈছে 24 মাৰ্চ সোমবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে ৰূপজ্যোতিয়ে সীমা চেৰাই গৈছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ প্ৰথম প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তেওঁ কয়, ৰূপজ্যোতি কাণ্ডৰ পৰা শিক্ষা লৈ সকলো বিধায়কে কাইলৈৰ পৰা সুস্থিৰভাৱে সদন পৰিচালনা কৰাত সকলোৱে সহায় সহযোগ কৰক অধ্যক্ষ। পৰৱৰ্তী খবৰটো হৈছে ভাৰত নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত আলোচনা। ক্ৰিষ্টোফাৰ লাকছনৰ 7 দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন। ভাৰতৰ ভ্ৰমণ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিছিল লাকছনে। সোমবাৰে নতুন দিল্লীৰ মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতবৰ্ষই হৈছে 6-7% বছৰে বৃদ্ধি পোৱা একমাত্ৰ বৃহৎ অৰ্থনীতি। 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত দৃঢ়তাৰে আগবাঢ়িছে ভাৰত। এই মন্তব্য আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাই কয়, বিৰলা কেৱল ভাৰতৰ ভৱিষ্যতক লৈ আশাবাদী নহয়, আত্মবিশ্বাসীও। পৰৱৰ্তী খবৰটো হৈছে $2.1 ট্ৰিলিয়ন পৰা 2025 চনত $4.3 ট্ৰিলিয়ন বৃদ্ধি পাইছে দেশৰ জিডিপি। বিগত 10 বছৰত দুগুণ বৃদ্ধি হৈছে ভাৰতৰ জিডিপি। 2015 চনৰ $2.1 ট্ৰিলিয়ন পৰা 2025 চনত $4.3 ট্ৰিলিয়ন বৃদ্ধি পাইছে জিডিপি। ভাৰতৰ জিডিপি বৃদ্ধি হৈছে গৈ 105%। পৰৱৰ্তী খবৰটো হৈছে CBI ক্লিন চিটৰ পাছতে ৰিয়া চক্ৰৱৰ্তীৰ প্ৰথম প্ৰতিক্ৰিয়া। 2020 চনত এপাৰ্টমেণ্টৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তক। তাৰ পিছত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ এই গোচৰত অভিযুক্ত হৈ পৰিছিল। পিছে CBIয়ে অভিনেত্ৰীগৰাকীৰ আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিছে। ইয়াৰ পিছতে চৰ্চালৈ আহিছে ৰিয়াৰ প্ৰথম প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। পৰীক্ষাৰ বাবে নিৰ্বাচন নিপুচুৱাই ৰাজ্য চৰকাৰে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কয়, পৰীক্ষাৰ বাবে ৰখাই থব নোৱাৰি পঞ্চায়ত নিৰ্বাচন। HSৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ মাজতে হ'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, নিৰ্বাচনী প্ৰচাৰৰ মাজতে হ'ব বাকী দুটা পৰীক্ষা। পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিলে এই বছৰ পাতিব নোৱাৰিম। উল্লেখ্য যে প্ৰশ্ন কাকত ফাদিলৰ বাবে বাতিল হৈছিল HSৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। সোমবাৰে বৈঠকত চূড়ান্ত হ'ব পৰৱৰ্তী পৰীক্ষাৰ দিন। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল চিয়াই দিলে হস্তান্তৰ। প্ৰশ্ন কাকত ফাদিলৰ গোচৰ 24 মাৰ্চত দিনৰ 11 বজাত SSEBৰ বৈঠকত প্ৰশ্ন কাকত ফাদিলক লৈ বৈঠকত মিলিত হ'ব SSEB। পুনৰ কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব তাক লৈ হ'ব আলোচনা। পৰৱৰ্তী খবৰটো হৈছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী বিধানসভাৰ অধ্যক্ষলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ। সোমবাৰে পুৱা 9:30 পূৰ্বে সিদ্ধান্ত লোৱাৰ দাবী। সদন চলি থাকোঁতে চেয়াৰমেন আলীলৈ চোচা লৈছিল ৰূপজ্যোতি কুৰ্মীয়ে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত শীঘ্ৰে হৈ পৰিব টেষ্ট মেচৰ ভেন্যু। বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব টেষ্ট মেচ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ হ'ব বৰ্ষাপাৰাত। অহা 22 পৰা 26 নৱেম্বৰলৈ গুৱাহাটীত হ'ব টেষ্ট মেচ। পৰৱৰ্তী খবৰটো হৈছে বতৰে ল'ব ভয়ংকৰ ৰূপ। ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 16খনকৈ জিলাত সতৰ্কবাণী জাৰি। পৰৱৰ্তী খবৰটো হৈছে বিধায়ক অখিল গগৈ মাতৃ প্ৰিয়তা গগৈ গুৰুতৰভাৱে অসুস্থ। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ICUত ভৰ্তি প্ৰিয়তা গগৈ। পৰৱৰ্তী খবৰটো হৈছে নিলাম হ'ল টুইটাৰৰ ব্লুবাৰ্ডৰ লগো। ব্লুবাৰ্ডৰ লগোটো প্ৰায় 30 লাখ টকাত বিক্ৰী। RR অকশ্যনে নিলামত বিক্ৰীৰ কথা সদৰি কৰে। পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। 1 পৰা 2 কোটি টকাৰ বীমা সুবিধা, স্থায়ী পংগুত্বৰ বীমা আৰু 10 লাখ টকাৰ জীৱন বীমা প্ৰদান কৰা হ'ব। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।